নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে কুশলে আছেনে আপোনালোকে? আজি মই গৈছিলোঁ কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটিৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজৰ এটি অনুষ্ঠানলৈ। বিকশিত ভাৰতৰ 2047 এটা প্ৰগ্ৰেম ভাৰত চৰকাৰৰ। সেই প্ৰগ্ৰেমটোৰ বিষয়ে নিজৰ মনৰ ভাৱ দাঙি ধৰিবলৈ ক'বলৈ দিয়া হৈছিলে আৰু মোৰ তাতে নিজৰ মনৰ ভাৱ দুআষাৰ ক'বলৈ সুবিধা পাইছিলোঁ। আৰু এনেদৰে মই অনুষ্ঠানটো সহযোগ কৰিলোঁ আৰু বহুতৰে বক্তব্য শুনিলোঁ আৰু মই নিজৰো মনৰ ভাৱ দাঙি ধৰিলোঁ। ঘৰলৈ আহিলোঁ, আহি মই কেইটামান পিঠাগুড়ি মই মিক্সিত গ্ৰাইণ্ড কৰিলোঁ, কিন্তু তাৰ আগতে মই ড্ৰেছ পাতি কৰি লৈছোঁ। দেখিছেই মোৰ হাতত ঘড়ী আছে। মই এঠাইলৈ যাবলৈ ওলাইছোঁ, আপোনালোকক দেখুৱাম মই ক'লৈ যাম। এয়া পিঠাগুড়িখিনি খুন্দি ল'লোঁ, গ্ৰাইণ্ড কৰি ল'লোঁ, নহ'লে ৰৈ থাকিব। এইখিনি মই ফ্ৰিজত ভৰাই থৈ যাম, পিছতহে আহি ইয়াৰ মই ব্যৱহাৰ কৰিম পিঠাগুড়িখিনি। আৰু আমাৰ এই পোৱালিকেইটাক দেখিছেনে? উৎপাত সিহঁতৰ। এইকেইটা আমি নতুনকৈ আনিছিলোঁ, আমাৰ ঘৰৰ সদস্য। খোৱা বস্তু বহুত দিছোঁ, সিহঁতৰ পেট ভৰি গ'ল, এতিয়া নেখায় আৰু গতিকে খেলি আছে। নমস্কাৰ ফ্ৰেণ্ড, আজি মই এঠাইত যাবলৈ ওলাইছোঁ। এতিয়া বাজিছে 7টা, মোৰ ট্ৰেইন আছে 9টা বজাত। গতিকে বলক মই ক'ত যাই আছোঁ আপোনালোকক মই দেখুৱাম। 7টা মানে সন্ধিয়া 7টা দেই, আপোনালোকে ভুল নবুজিব। সকলো ভালে কৰি থাকিব। এয়া মই গুৱাহাটী পল্টন বজাৰ ৰেলৱে ষ্টেচন পাই গ'লোঁ আৰু আমাৰ গুৱাহাটী ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ আহি আছে, তালৈ আমি ৰ'ব লাগিব। এক্সপ্ৰেছ আহি গ'ল, খুব কম সময় ৰৈছে কাৰণে ফটাফট আমি উঠিছোঁ, ভিডিঅ' কৰা নহ'ল। উঠাৰ লগে লগেই 5 মিনিট পাছতে আমাৰ খানা আহি গ'ল, ডিনাৰ। যিহেতু 10:40 ট্ৰেইনখন এৰিছে, বহুত সোনকালে ঘৰৰ পৰা ওলাই আহিছিলোঁ, গতিকে খানাখিনি আমি ভোকো লাগিছে, কিন্তু এতিয়া নাখাওঁ, অকণমান দেৰিকৈ খাম। এয়া 4জন আমি মানুহ, 4জনৰ আমাৰ 4টা ডিছ দিছে। ইয়াতে নন ভেজ খাম যিহেতু নন ভেজেই দিছে চাগে। গতিকে এয়া দহিও আছে, ভাত আছে, ৰুটি আছে আৰু এইফালে আইচক্ৰীমো আছে। ভাত, দাইল, তৰকাৰী, চিকেন, আলু ভাজি, এনেদৰে ৰুটি আছে। গতিকে বন্ধু বান্ধৱীসকল, এইটো মোৰ ভিডিঅ' আছিলে আজিৰ, আৰু মই গৈ আছোঁ তিনিচুকীয়ালৈ, আৰু কিয় গৈ আছোঁ সকলো ভিডিঅ'ৰ যোগেৰে জনাই থাকিম। আজিলৈ বাই বাই।